গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। এই ৰাতিপুৱাই আহিছোঁ, এইফালে বৰষুণে দি আছে দেই। ৰাতিপুৱাই ক'লে আহিছোঁ গম পায়, পুখুৰী বোলে মাছ ধৰিবলৈ। এইফালে আমাৰ ফণীন্দৰ লাহনি চাহনি লৈ এইফালে মোনা এই বৰালি নিব বোলে এইটোত জোলনা মোনাটোত। তাৰপৰা সেইকেইজন গৈ আছে, এয়া ময়ো গৈ আছোঁ। আপোনালোকক দেখুৱাওঁ কি কি মাছ পাম, দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ব'লক। এলা চা হাই দি দিয়া, ভিডিঅ' কৰি আছোঁ। এইফালে আহি আছোঁ আমি ধুনীয়াকৈ, একদম বৰ ধুনীয়া পৰিৱেশ। এইফালে চাব পাৰিছে কি ধুনীয়াকৈ এই ধানসমূহ পকি আছে আৰু বতৰ চাওক কি মজা। এনেকুৱা এটা ফিল লাগে আকৌ দেই। কি ভিডিঅ'ত দেখিলে কি হ'ব? মানুহ এজন দেখুৱাম দেই। এজন আমাৰ হৈছে জুদা নহয়, আমি এজনক কি বুলি কওঁ, কাটাপ্পা। মৰমৰ কাটাপ্পা দেই। লাগিছেনে কাটাপ্পা নিচিনা? কমেণ্ট কৰি জনাব দেই। হাই এটা দি দিয়ক আকৌ। তোৰাইছ আমি জেগা পাই গ'লোহি। এইফালে এইকেইজন নামিলে। আজি এইটো সিঁচিম। এজনে দুবাৰমান সিঁচিলেই বাৰু। এইকেইজনৰ ঠাণ্ডা লাগিছে বোলে, এইফালে বৰষুণ দি আছে। কৈছো এতিয়া বৰষুণো দি আছে, এতিয়া কি অৱস্থা হ'ব আমাৰ কেইটা। বৰষুণো দি আছে দেই, ঠাণ্ডাও লাগিছে। এজনটো কপি আছে। বৰ্তমান পেক দুটা লাগিব। এতিয়া পেক খালেহে গৰম উঠিব বোলে। এইফালে যা যোগাৰ চলি আছে আমাৰ। এতিয়া পানী সিঁচিবলৈ এতিয়া কি কি মাছ লাগে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, যাতে আৰু অলপ ভিডিঅ' বনাবলৈ সাহস পাওঁ। উৎসাহ মানুহ আকৌ দেই। মাছে ভৰিত মাৰি না খালা খাতে। মাছ আছে তো নহয়। ভণ্টি ভণ্টিয়ে পানী সিঁচি আছে দেই। শুনো দা শুনো। মই অলপ সময় আহিছিলোঁ, এতিয়া লগৰজনে সিঁচি আছে। এইটো আমাৰ শুনো মৰমত মতা নাম দেই, শুনো ভণ্টি। হা আমাৰ ছাৰ, এবাৰ ছাৰে আমাৰ লাহনি মাৰিছে। অঁ
ৰাইজ এইবোৰ হৈছে লাহনীত উঠা মাছ। এইবোৰ এতিয়া বাচি আছোঁ ধুনীয়াকৈ, চব দনিকণা মাছ। এইফালে এইকেইটা ইমানকেইটা বাচিলোঁ আৰু এইফালে এইখিনি আছে, এতিয়া বাচিব লাগিব এইখিনি। তই লাহনী মাৰি থাক, মই মাৰিম একদম হেৰি মাৰিম। এয়া মাছ ধৰাৰ পিছত বিৰতি, মানে মাছ ধৰি হোৱা নাই আৰু মাছ ধৰিম আৰু দেই। এইফালে মাছ ধৰিব নেকি আপুনি? পুৰি চব্জি এই মজা মজা বনাইছে ন। মাছ বিচাৰিলে কেলা বজাৰতো পায়, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? আমি এইফালে এইফালে আমাৰ এতিয়া মাছ ধৰি কৰি হৈ গ'ল দেই সকলো। এতিয়া কি মাছ পালোঁ দেখুৱাই আছোঁ আপোনালোকক। এইফালে আছে গৰৈ, কাৰৈ, তাৰপিছত মাগুৰ মাছ, তাৰপৰা এইফালে আছে সৰু মাছ। মাছ হ'ব প্ৰায় 5 কেজিমান। ভ্লগ বনাই দিছোঁ, নাই ভইচটো ডাইৰেক্ট দিলে ভাল। তৰাই আছে এতিয়া মাছ চাছ ধৰি ধুনীয়াকৈ লগৰজনৰ ঘৰলৈ গৈ আছোঁ, দাদাজনৰ ঘৰলৈ। এতিয়া তাতে গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হ'ম আৰু ভাত পানী খাই ৰুমলৈ যামগৈ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ ভিডিঅ'সমূহ অতি সোনকালে পায়। আৰু যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।